হাই ফ্ৰেণ্ডছ, যদি আপুনি বিচাৰে যে মই কাৰোবাক যদি কল কৰোঁ, যদি আপোনাৰ নাম্বাৰটো নোযোৱাকৈ আপুনি কল কৰিব বিচাৰিছে, তে কেনেকৈ আপুনি সেই মানুহজনৰ আপোনাৰ নম্বৰ নোযোৱাকৈ কেনেকৈ কল কৰিব? ফ্ৰেণ্ডছ, মই আজি আপোনালোকৰ এটা ধুনীয়া ট্ৰিক লৈ আহিছোঁ। আপোনাৰ এই ট্ৰিকটো আপোনাক বহুত ভাল লাগিব। ফ্ৰেণ্ডছ, যদি আপুনি এজন মানুহক কল কৰে, আপোনাৰ নাম্বাৰটো কেতিয়াও তেওঁৰ মোবাইলত নাযায়। যদি আপোনাৰ জিঅ' নাম্বাৰ মানে 700 এনেকৈ আপোনাৰ ধৰক 10টা নাম্বাৰ আপোনাৰ নিজৰ নাম্বাৰ থাকিব, যদি আপুনি সেই নাম্বাৰটোতে আন এজন মানুহক কল কৰে, তেতিয়া আপোনাৰ নাম্বাৰটো কেতিয়াও নাযায়। হয়তো তেওঁৰ মোবাইলত যাব 100টা 1ৰেও ফোন যাব পাৰে বা 5টা 0ৰেও ফোন যাব পাৰে, কিন্তু আপুনি তেওঁৰ লগত কথা পাতি থাকিব পাৰিব আপোনাৰ সেই নাম্বাৰটোৰে। ফ্ৰেণ্ডছ, আপোনালোকৰ এই ট্ৰিকটো বহুত ভাল লাগিব। আপুনি কেতিয়াবা আপুনি ফ্ৰেণ্ডৰ লগত ধেমালি কৰিব কাৰণে আপুনি ব্যৱহাৰ কৰিব পাৰে। ফ্ৰেণ্ডছ, মই আপোনালোকক ধুনীয়াকৈ বুজাই দিম যে আপুনি কেনেকৈ কল কৰিব। আপুনি বেলেগ নাম্বাৰ, আপোনাৰ হৈছে বেলেগ নাম্বাৰ, কিন্তু বেলেগ নাম্বাৰেৰে আনজনৰ তাতে কল যাব। কিন্তু মই এনেকৈ আজি কৰি পাইছোঁ, আপোনালোকক মই ক'ম বুলি ভাবিছোঁ। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। ফ্ৰেণ্ডছ, মোৰ নাম হ'ল পুৰা, আৰু মই আপোনালোকক মোৰ এই চেনেলটো আপোনালোকক বহুত স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, যদি আপুনি মোৰ এই চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি লওক। ফ্ৰেণ্ডছ, বলক আজিৰ এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মই আপোনালোকক প্ৰুফ দেখাবলৈ মই দুটা মোবাইল লৈ আহিছোঁ। এটা হ'ল মোৰ ফ্ৰেণ্ডৰ মোবাইল আৰু আনটো হ'ল মোৰ মোবাইল। মই আপোনালোকক আজি দেখাই দিম যে কেনেকৈ কল কৰি আপোনালোকে বেলেগ নাম্বাৰ কেনেকৈ আপোনালোকে পঠাব। মই চাওক, মই আপোনালোকক কেনেকৈ কল কৰিব, আপোনালোকক মই গোটেইখিনি সকলোখিনি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক সকলোখিনি বুজাই দিম। ফ্ৰেণ্ডছ, আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। ফ্ৰেণ্ডছ, মই আগতে মোৰ নাম্বাৰটো ইয়াত টাইপ কৰিছোঁ। আপুনি যদি কল কৰিব বিচাৰে সেই নাম্বাৰটো টাইপ কৰিব। মই এতিয়া কল কৰিছোঁ। প্ৰথমতে মই মোৰ নিজৰ নাম্বাৰটো টাইপ কৰিছোঁ। মোৰ নাম্বাৰটো আপোনালোকক কল কৰি দেখাই দিম। চাব, এতিয়া মোৰ নাম্বাৰত কল আহিব। আহি গ'ল মোৰ নাম্বাৰত কল। চাওক, মোৰ মোবাইলত বেলেগ নাম্বাৰ আহিছে। এতিয়া আপুনি দেখা পাইছে যে নাম্বাৰটো আহিছে 65137625 এনেকৈ বেলেগ নাম্বাৰ আহিছে। এইটো নাম্বাৰ এনেকুৱা ধৰণৰ নাম্বাৰ ক'তো নায়েই। যিটো নাম্বাৰ এতিয়া আপুনি দেখা পাইছে, মোৰ নিজৰ নাম্বাৰটো অহা নাই। মোৰ নাম্বাৰটো হৈছে 700 এনেকৈ 10টা নাম্বাৰ, কিন্তু মোৰ নাম্বাৰটো অহা নাই, কিন্তু মোৰ বেলেগ নাম্বাৰ আছে। মই যদি এইবাৰ নেক্সট বাৰ কল কৰোঁ, তেতিয়া আহিব হয়তো বেলেগ নাম্বাৰেৰে আহিব পাৰে বা 3টা 0ৰে আহিব পাৰে, এনেকৈ হয়তো আহিব পাৰে। যেইবাৰে ফোন কৰে বেলেগ নাম্বাৰ আহিব পাৰে। ফ্ৰেণ্ডছ, আপুনিও এনেকৈ আপোনাৰ ফ্ৰেণ্ডৰ লগত আপুনি এনেকৈ কল কৰিব পাৰে, তেওঁৰ লগত ধেমালি কৰিব পাৰে। ফ্ৰেণ্ডছ, আপোনালোকে যদি এই ট্ৰিকটো কৰিব বিচাৰে, তেনেহ'লে আপোনালোকে এটা এপ ডাউনলোড কৰি দিব লাগিব। এপটোৰ নাম হ'ল ফোন ফ্ৰী কলছ। আপোনালোকে প্লে ষ্ট'ৰত এনেকৈ চাৰ্চ কৰিব। চাৰ্চ কৰিলে এনেকৈ আপোনালোকে এপ্লিকেশ্যনটো পাব। এইটো এপ আপোনালোকৰ স্ক্ৰীণত দেখাই দিছোঁ। এই এপটো আপোনালোকে ডাউনলোড কৰি অন কৰি চাব, আৰু চালে আপোনালোকে তাতে ভিতৰত সকলোখিনি পাব যে কেনেকৈ আপোনালোকে কল কৰিব লাগে বা কেনেকৈ আপোনালোকে সেইটো এক্টিভ কৰিবলৈ আপোনালোকে এক্টিভ কৰি ল'ব। ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ' আছিল ইমানে। যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, আৰু একেবাৰে শেষত এটা লাইক কৰিব নাপাহৰিব। আজিলৈ ইমানে। থেংক ইউ।